সমষ্টিৰ এজন সচেতন নাগৰিক তথা মই অসমৰ এজন মুক্তিযোদ্ধাৰ সন্তান হিচাপে মই এই সিদ্ধান্তটো অতি দুখজনক বুলি ক'ব খোজোঁ। তামোলপুৰ ৰাইজে দীৰ্ঘদিনীয়া এইটো দাবী হয়, আমি দাবী উত্থাপন কৰিছিলোঁ আৰু এই দাবীখন মানিছিলোঁ আৰু এইটো ঠিক এক বছৰ নহওঁতে আজি অসম চৰকাৰে হঠাৎ যিটো সিদ্ধান্ত লয় এইটো তাৰ পৰা যে বঞ্চিত কৰিলে বা তাৰ পৰা কাটি দিলে বা পুনৰ তামোলপুৰখন মহকুমা হিচাপে ঘোষণা কৰিলে, সেইটোক আচলতে আমি ধিক্কাৰ দিছোঁ। আমি ছাত্ৰ সন্থা বা আমাৰ ৰাইজে আমি এইটো মানিব আমি খোজা নাই, কিয়নো আচলতে এইখন জিলা হ'লে যিখন এটা ডেভেলপমেণ্টৰ এটা সুযোগ আছিলে, যেনেকুৱাই এটা আমি কাৰ্যালয়বিলাক আমি পাবলগীয়া সক্ষম হৈছিলোঁ, সেই এক বছৰ নহওঁতে আজি যে হঠাৎ কাটি দিলে আচলতে আমাক এই তামোলপুৰ ৰাইজক আচলতে আমি পিছপৰা হিচাপে মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটো আজি কৰিছে। যিটো আমি একো মানে যিটো জিলা হিচাপে যিখন আমি প্ৰাপ্য পাইছিলোঁ, জিলা হিচাপে ডেভেলপমেণ্ট যিটো এটা পাইছিলোঁ, সেইটো তেনেকুৱা আমাক মানে আচলতে এইটো বঞ্চিত কৰিম বুলি কৰিছে। গতিকে এইটোক লৈ আমি ধিক্কাৰ দিছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক অতি সোনকালে এইটো যদি সিদ্ধান্ত যাতে বাতিল কৰে, পুনৰ যাতে আগৰ জিলাখন যাতে থাকে ঘূৰাই দিয়ে, তাৰ কাৰণে আমি আহ্বান কৰিছোঁ। সমষ্টি নিৰ্ধাৰণৰ সম্পৰ্কে আমি একো নকওঁ, সেইটো আচলতে তেখেতসকলে কৰিব পাৰে, তেখেতসকলে কৰক, সমষ্টিখন নিৰ্ধাৰণ কৰক, বঢ়াই দিয়ক, আমাৰ কোনো আপত্তি নাই। কিন্তু এখন জিলাৰূপে যেনেকুৱা এটা ৰাইজক আস্থা দিয়াৰ উপৰিও বা জিলা হিচাপে দিয়াৰ উপৰিও আজি মানুহে বা তামোলপুৰ জিলা বুলি লিখিছিলে, ঘোষণা হৈ গৈছে, কাৰ্যকাৰী হৈ গৈছে, তাত স্বত্তেও যেতিয়া বঞ্চিত কৰিছে, তেতিয়াহ'লে তামোলপুৰীয়া ৰাইজক আচলতে মাহী আইৰ চকুৰে চাইছে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী। সেইটো আমি ক'ব বিচাৰিছোঁ, এইটো সোনকালে বাতিল কৰক, আমি দাবী জনাইছোঁ। নিশ্চয় হ'ব, এইটো দেখ হয়, এটা জিলাৰ যেনেকুৱা ফাণ্ড থাকে, জিলাৰ যেনেকুৱা ডেভেলপমেণ্টৰ কামবিলাক অগ্ৰগতি বাঢ়ে, সেইবিলাক দেখ এটা মহকুমাৰ ওচৰত সলনি হ'ব। তো আমাৰ জিলা যিটো আমি পাবলগীয়া বস্তুটো আমাৰ সেই বস্তুটো আমি হেৰাই যাম। তো সেই বস্তুটোক আমি অলপ অসন্তুষ্টি পাইছোঁ আৰু এখন আমি অসম চৰকাৰক কৈছোঁ অতি সোনকালে এই সিদ্ধান্তটো বাতিল হ'ব লাগে। অসম চৰকাৰে উন্নয়নৰ দিশত মানে আগবঢ়াৰ ক্ষেত্ৰত ক্ষমতাৰ বিকেন্দ্ৰীকৰণ কৰি ৰাইজৰ ওচৰত মানে প্ৰশাসন ওচৰ চপাই নিয়াৰ যিটো মাধ্যম আৰু তাৰ কাৰণে যি জিলা গঠন কৰি জনসাধাৰণক প্ৰশাসনৰ এটা সুশাসন পোৱাৰ কাৰণে যি এটা ব্যৱস্থা কৰিছিল, তাৰ পৰিপ্ৰেক্ষিতত আমি তামোলপুৰ সমষ্টিৰ মানুহে তামোলপুৰক জিলা ঘোষণা কৰাত চৰকাৰৰ এটা বলিষ্ঠ পদক্ষেপ বুলি আমি সেই সময়ত আখ্যান দিছিলোঁ। কিন্তু অতি আচৰিতভাৱে কোনো ৰাইজক অৱগত নকৰাকৈ আৰু নিৰ্বাচন আয়োগৰ তেনেকুৱা কিবা সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত কিবা অধিসূচনা আছে, এই ক্ষেত্ৰত আমি একো গম নোপোৱাকৈ যে আমাৰ জিলাখন ভংগ কৰাত আমি যথেষ্ট দুখ পাইছোঁ। আৰু আমি মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত যি সিদ্ধান্ত হৈছে বা কেবিনেটে যিটো সিদ্ধান্ত লৈ আমাৰ জিলাখন পুনৰ বাস্কাৰ লগত চামিল কৰিছে, ইয়াক মই পুনৰ বিবেচনা কৰাৰ কাৰণে মই এজন বয়সীয়াল ব্যক্তি হিচাপে তথা মুক্তিযোদ্ধাৰ সন্তান হিচাপে মই অনুৰোধ জনালোঁ। এবছৰ নহওঁতেই আজি তামোলপুৰ জিলা ঘোষণা কৰা এবছৰ নহওঁতেই আমাৰ এটা উন্নয়নৰ বাট আমি মুকলি হৈছিল, আমি দেখা পাইছোঁ। এবছৰ নহওঁতে আজি এইখন চৰকাৰে বাতিল হোৱা বুলি ঘোষণা আজি আমি পেপাৰ মিডিয়াৰ যোগে আমি পাইছোঁ। মুখ্যমন্ত্ৰী নিজে মানে প্ৰেছ মিডিয়াৰ যোগে ঘোষণা কৰিছে। তো আমি দুৰ্ভাগ্যজনক, আজি এক বছৰ আমি উন্নয়নৰ বাট মুকলিহে হৈছিল আমাৰ তামোলপুৰৰ বাসীৰ বাবে। আমি বহুত উৎসাহিত উৎফুল্লিত, আমি সকলোৱে ফটকা ফুটাইছোঁ, আমি সকলোৱে উলহ মালহেৰে আমি আনন্দ ফূৰ্তি কৰিছোঁ। কিন্তু আজিৰ দেখা দুখজনক, আজি এই প্ৰাক্ষৰত আমি নৱবৰ্ষৰ প্ৰাক্ষৰত আমাক এই তামোলপুৰ বাসীৰ বাবে একদম দুখজনক খবৰ, বেদনা এই ধিক্কাৰজনক এই চৰকাৰক অনতিপলমে এই সিদ্ধান্ত বাতিল কৰক, অন্যথা পৰৱৰ্তী সময়ত এই অঞ্চলত তুমুল আন্দোলনৰ সৃষ্টি হ'ব। আমি সকলোৱে একত্ৰিতভাৱে ছাত্ৰ সংগঠন বা বিভিন্ন ছ'চিয়েল ৱৰ্কাৰসকলে আমি একত্ৰিতকৰণ হৈ আমি আন্দোলনৰ সৃষ্টি কৰিম, যাতে আমাৰ তামোলপুৰ সমষ্টিটো বাহাল থাকিব লাগে বুলি।